खुलुमबाय बयखौबो नोंथांमोना थाम्बनेलाव नायनानै मोनथिखाबाय जानांगौ सनितपुर जिल्लानि सिङाव थानाय सारिदुवार सिंलिमारि ओनसोलाव बेसेबा गोबाव समनिफ्रायनो रायजो जानानै थानाय बर' नखरफोरखौ फरेस्टफोरा एवेक्शन खालामनायनि नटिस दैथायहरनाया बे थारैनो जोबोद दुखुनांथावना जादों। रायजोफोर ट्राइबेल बेल ब्लकनि हायावनो ट्राइबेलफोरखौ एवेक्शन खालामनो नागिरनाया बेनिख्रुइ आरो दुखुनांथावनासिन मा थानो हागौ नङा होमबा रायजोफोर? जोंनि हायावनो जोंखौनो फरेस्टफोरा सरकारा होस्रांनो नागिरनाया बेसे दुखुनांथावना रायजोफोर, बेसे दुखुनांथावना। जोंनि ट्राइबेल बेल ब्लकआवहाय रायजो जानानै थानाय ट्राइबेल सुबुंखौनो जुदि बेबायदि एवेक्शन खालामनो नागिरोब्ला सोरबा सहायनानै थानो हागोन ना रायजोफोर? हागोन ना नोंथांमोना सहायनानै थानो? बयनिबो बर' फिसाफोरनि मोदोमाव थानाय थैया गोदौफिनगोन बेबायदिब्ला। टिचार एग्रीमेन्ट जाखांनायनि साननैसोनि उनावहाय चिराङाव फार्स्ट बर'फोरखौनो एवेक्शन खालामदों सरकारा। बिटिसियावनो हाजार हाजार नन ट्राइबेलफोरा ट्राइबेल बेल ब्लकनि हाखौ दखल खालामनानै दासिमहालागै रायजो जानानै दङ। बैसोरखौ एवेक्शन खालामनांगौ होननानै कर्टनिफ्राय अर्डार मोनखालायबाय, नाथाय दासिमबो बिटिआर सरकारा बैसोर बायदि नन ट्राइबेलफोरखौ एवेक्शन खालामियासो जोबोद साननो गोनां जानानै फैदों। ट्राइबेल बेल ब्लकआवहाय रायजो जानानै थानाय जों ट्राइबेल सुबुंफोरासो उल्था सरकारजों बा फरेस्टफोरजों एवेक्शन खालामजानो नागिरनाया बेनिख्रुइ आरो दुखुनांथावनासिन जेबो गैया होननानै आङो सानो रायजोफोर। बिटिआर एग्रीमेन्ट जाखांनायनि उनावहाय गोजोना फैमारदोंमोनब्ला, सान्तिखौ जुदि मोननो हामारदोंमोनब्ला माखासे बर' रायजो राजाफ्रा बेफोरबायदि थासारिजों मानो मोगा मोगि जानांबाय थाखो? जाहोना मा? दा बिनि सोमोन्दैनो मिरु दुलाराय बर' फरायसा आफादनि गाहाय आफादगिरि मानगिरि दिपेन बर' बिथाङा खौरांगिरि मेलनि गेजेरजों माखासे बाथ्रा बुंदों। नोंथांमोना नायनानै लादो। আজি আমি সংবাদ মেল আয়োজন কৰিছোঁ। ইয়াৰ মূল বিষয়টো আছে যে যোৱাকালি 17/7/2025 চাৰিদুৱাৰ আঞ্চলিক বন কাৰ্যালয়ৰ পৰা বিশেষভাৱে প্ৰায় 40টা পৰিয়ালৰ টাৰ্গেট কৰি পেলাই এভিকশ্যন নটিছ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছিল। আৰু এই চাৰিদুৱাৰ আঞ্চলিক যে কাৰ্যালয় আছে, বনাঞ্চল কাৰ্যালয়, আৰু এই অঞ্চলটো নদুৱাৰ বৰ্তমান বিধানসভাৰ অধীনত আহে, পুৰণা চতিয়া সমষ্টিৰ অধীনত। আৰু ইয়াত নবীন দৈমাৰী, চিংলিমাৰী ৰিজাৰ্ভ ফৰেষ্ট, বুদ্ধিৰাম নাৰ্জাৰী চিংলিমাৰী, বীৰেন বসুমতাৰী এনেকুৱাকৈ প্ৰায় 40টা পৰিয়ালক এভিকশ্যনৰ নটিছ প্ৰেৰণ কৰা হৈছিল। আৰু আমি বুজিবলৈ পোৱা নাই কিয়নো নিখিল বড়ো ছাত্ৰ সন্থাই যোৱা 2020 শান্তি চুক্তিৰ অনুযায়ী অসম চৰকাৰ, ভাৰত চৰকাৰ, নিখিল বড়ো ছাত্ৰ সন্থা, প্ৰাক্তন NDB চুক্তি স্বাক্ষৰকাৰী সংগঠন, বিটিআৰ চৰকাৰ একেলগে আমি 2006 ফৰেষ্ট ৰাইট এক্ট যি অধিকাৰ আছে, এই অধিকাৰৰ অনুযায়ী এই আইনৰ অধীনত অসমত জনজাতিসকলক আৰু যিবিলাক ফৰেষ্ট ডুৱেলাৰ্ছ তেওঁলোকক বন অধিকাৰ আইনৰ অধীনত মাটিৰ পট্টা দিয়া বা বন স্বত্বাধিকাৰ দিয়া সেই কাম চলি আছে। আৰু শোণিতপুৰ আৰু বিশ্বনাথ আমাৰ দাবী অনুযায়ী বৰ্তমানলৈকে শোণিতপুৰত 3000 আৰু বিশ্বনাথত প্ৰায় 7-8 হাজাৰ পৰিয়ালক বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা প্ৰেৰণ কৰা হৈছে। বিশ্বনাথত খুব কম সংখ্যাহে আছে আৰু শোণিতপুৰত এতিয়াও 9000ৰো অধিক মাটি পট্টা পাবলৈ বাকী আছে। যোৱা 6 জুলাই 2025 নিখিল বড়ো ছাত্ৰ সন্থা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত ইয়াত মুখ্য সচিব আন বিষয়াসকলক লৈ পেলাই চুক্তিৰ ৰিভিউ মিটিং হৈছিল। এই ৰিভিউ মিটিঙত মুখ্য সচিবক মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব অৰ্পণ কৰিছিল। 2 জিলা আয়ুক্ত শোণিতপুৰ আৰু বিশ্বনাথৰ জিলা আয়ুক্তৰ লগত কথা পাতি যিখিনি অমীমাংসিত বা আৰু অধিক FRCক মাটি পট্টা দিব লগা আছে অতি সোনকালে ইয়াক দিয়াৰ কাম কৰিব লাগে। তেনে এটা সময়তে আচৰিতভাৱে যে শোণিতপুৰ আৰু বিশ্বনাথত 8টা বিধানসভা সমষ্টি আছে,
কোনো এটা বিধানসভা সমষ্টিত তেনেকুৱা নোটিছ প্ৰেৰণ কৰা নাই। অকল নদুৱাৰ বিধানসভা সমষ্টিৰ অধীনত চাৰিদুৱাৰ চিংলিমাৰী সেই অঞ্চলতে প্ৰেৰণ কৰা হৈছে। আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই বিষয়টোলৈ আমি মানে ষ্টেটৰ হাইয়েষ্ট কৰ্তৃপক্ষক আমি ইয়াৰ ওপৰত নজৰ আমি ৰাখিবৰ কাৰণে দাবী জনাইছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ আমি বিচাৰিছিলোঁ। বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপত যদিও সাময়িকভাৱে স্থগিত ৰখা হৈছে, কিন্তু আমি দেখিছোঁ যে এইটো নদুৱাৰ এই অঞ্চলত চাৰিদুৱাৰ এই অঞ্চলত বিশেষভাৱে ৰাজনৈতিক এটা ষড়যন্ত্ৰ, ৰাজনৈতিক এটা যি ষড়যন্ত্ৰৰ এটা কৰি পেলাই সেই মানুহখিনিক উচ্ছেদত এভিকশ্যনত নটিছ প্ৰেৰণ কৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক। নিখিল বড়ো ছাত্ৰ সন্থাই এই কাৰ্যক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, আমি নিন্দা কৰিছোঁ। ভূমিপুত্ৰ জনজাতিসকল সদায় নিজৰ অধিকাৰক লৈ পেলাই আমি মাত মাতি আহিছোঁ আৰু জনজাতি বড়ো বা কছাৰী মূলীয় এই ৰাইজে আমি যদি অসমত আমি যদি সুৰক্ষিতভাৱে যদি থাকিব নোৱাৰে, এই অসমখনে আমাৰ মানে ঠাই আৰু এই ভূখণ্ডত আমি জীয়াই থাকিবলৈ বিচাৰোঁ আৰু 2006 আইন মতেহে আমি নিজৰ অধিকাৰ পাব আমি বিচাৰিছোঁ। তো চৰকাৰে নিজৰ কাম চলি আছে আৰু অসম চৰকাৰ নিজৰ দায়বদ্ধতাৰে কাম কৰি আছে। তেনে এটা সময়ত আমাৰ এই কথাটোলৈ শংকা আহিছে যে আমি যদি অসমৰ বুকুত আমি যদি সুৰক্ষিত নহয়, ভাৰতৰ বুকুত আমি যদি সুৰক্ষিত নহয়, বড়ো বা কছাৰী মূলীয় এই জনজাতি লোকসকলৰ কাৰণে পৃথিৱীৰ আৰু অন্য দেশ নাই আৰু ভাৰতৰ আৰু অসমতকৈ আৰু অন্য এটা ৰাজ্য নাই। আৰু ইয়াৰ কাৰণে অসমৰ ভূখণ্ডত আমি সুৰক্ষিতভাৱে নিজৰ মাটি বা ভূমি অধিকাৰ পাই লৈ আমি জীয়াই থাকিব বিচাৰোঁ আৰু সেইটো এটা বৈষম্যমূলক আচৰণৰ যোগেদি ৰাজনৈতিক এটা ষড়যন্ত্ৰৰ যোগেদি এই এভিকশ্যন নটিছ প্ৰেৰণ কৰা হৈছে আৰু বৰ্তমান এই কাৰ্যক মুখ্যমন্ত্ৰীক চিধাচিধি হস্তক্ষেপত এইটো স্থগিত ৰখা হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা আমি জনাইছোঁ। কিন্তু কাৰ প্ৰৰোচনাত, কাৰ ষড়যন্ত্ৰত, কি ষড়যন্ত্ৰৰ কাৰণে সেই দৰিদ্ৰ দুখীয়া লোকসকল যিসকলে 2006 মানে বন অধিকাৰ আইনৰ অধীনত তেওঁলোকে ভূমি পট্টা পোৱাৰ যোগ্য, সেই লোকসকলক নটিছ জাৰি কৰি পেলাই তেওঁলোকক মানে উচ্ছেদৰ নটিছ প্ৰদান কৰি পেলাই তেওঁলোকক ভয় খোৱা হ'ল, আমি আচৰিত পাইছোঁ। আৰু তেনে যদি কাৰ্য যদি হয়, তেতিয়াহ'লে আহি থকা 2026 যি বিধানসভা নিৰ্বাচন আহি আছে, শোণিতপুৰ আৰু বিশ্বনাথৰ যি 8টাকৈ বিধানসভা সমষ্টিৰ অধীনত চাইজেবল নাম্বাৰ আমাৰ যথেষ্ট সংখ্যক বড়ো বা কছাৰী মূলীয় যি বড়োৰ ভোটাৰ আছে, তেওঁলোকে নিৰ্ণায়ক ভূমিকা লৈ আহিছে। এই 8টা বিধানসভা সমষ্টিত যথেষ্ট প্ৰভাৱ পৰিব, যাতে কোনো কাৰণত এই ষড়যন্ত্ৰবিলাক যাতে নকৰে। আৰু নদুৱাৰত এই যে ষড়যন্ত্ৰ যি চলি আছে, চাৰিদুৱাৰত যি ষড়যন্ত্ৰ চলি আছে, আমি কোনো পধ্যে মানি নলওঁ আৰু ইয়াত উচিত বিচাৰ নদুৱাৰ সমষ্টিত দিয়া হ'ব। আৰু যিসকলে এই ষড়যন্ত্ৰত লিপ্ত আছে, যিসকলে জনজাতি ভূমিপুত্ৰ এই লোকসকলক উচ্ছেদৰ কাৰণে নটিছ প্ৰেৰণ কৰা হৈছে, সেই যি মানে পক্ষ, সেই যি ফেক্টৰ্ছবিলাকক নিখিল বড়ো ছাত্ৰ সন্থাই আমি যথাযুক্ত উপযুক্ত আমি ইয়াত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সদায় সাজু আছোঁ আৰু এই ক্ষেত্ৰত আমি কোনো কাৰণত আপোচ কৰা নহ'ব। সেই কথাটো আজি আমি স্পষ্টভাৱে ক'লোঁ।